কেঁচা কেঁচা খাব লাগিব মাগ মাগ বিটু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি থাম্বনেইলটো চাই গম পাইছে আজি এনেকুৱা খাতৰা এটা ভিডিঅ' বনাম নহয়। আজি আপোনালোকক কি খাম কি নাখাম ক'ত নদীত যাম আপোনালোকক সকলোবোৰ আপোনালোকে দেখিবলৈ পাব। আপোনালোকে চাই যাব। ফাইনেলি আহি নদীৰ ওচৰত পালোহি। এতিয়া বৰ্তমান আমি দুজনে আছোঁ। এয়া বঞ্জু আছে আৰু মই আছোঁ। আজি ভিডিঅ'টো ধামাকা হৈ যাব। বৰ্তমান এতিয়া আৰু বন্ধু দুজনমান আহি আছে। বৰ্তমান সিহঁতে সা সুবিধা সঁজুলিবিলাক আনি আছে, মানে ইয়াত যিটো ছিষ্টেমত আমি পাৰ্টি কৰিম এইবিলাক সকলোবোৰ সিহঁতে আনি আছে। খুব আপোনাৰ লাগিব 1 মিনিটমান লাগিব। সিহঁতে আহি আছে বৰ্তমান, ফোন কৰিলে এতিয়া বৰ্তমান আহি আছে। আমি বৰ্তমান আজি যিটো বস্তু আপোনালোকক খোৱাটো দেখাম, আমাৰ এতিয়া সেই বস্তুটোৱে এতিয়া আমাৰ মানে এতিয়া এই নদী বুলি তেনেকৈ নদী নহয়, মানে এখন সৰু সুৰা জান, মানে একদম নলাৰ টাইপৰ এটা জান সৰু সুৰা। ইয়াতে আমাৰ সকলোবোৰ মাছ পুঠি সকলোবোৰ পায়। মানে আমি কি বস্তু খাম কি বস্তু ধৰিম আমাক আপোনালোকক আমাৰ দেখাম পিছলৈ, আপোনালোকে চাই থাকিব। এতিয়া আমি বস্তুটো নদীলৈ যাওঁ, মানে এতিয়া লগৰ কেইজন আহিলে আপোনাৰ সকলো কেইজনলৈকে আপোনালোকক দেখাম। এতিয়া আপোনালোকে চাব কেনেকৈ কি বস্তু খাওঁ কেনেকৈ খাওঁ আপোনালোকক সকলোবোৰ দেখাম। মানে আমাৰ ঘৰৰ ওচৰতে একদম একেবাৰে কাষতে আছে, একেবাৰে কৈছোঁ নহয় একেবাৰে কাষতে আছে নদীখন। আৰু নদী বুলি নকয় আৰু বাৰে কৈ আছোঁ, নদী বুলি নকয় জান বুলি কয়, একেবাৰে আমাৰ ঘৰৰ ওচৰতে আছে। তাৰমানে একদম ওচৰ, মানে থুৰ মাৰিলে যিমান দূৰ পৰে তিমান দূৰ সিতে মানে নলা আগতে জান বুলি এখন আছে, তেনেকৈ একদম ওচৰতে আছে। ওচৰতে মানে একদম বহুত হেঁপাহৰ বস্তুটো খাবলৈ আজি আহি আছোঁ। লগৰ কেইজন আহি আছে, আপোনালোকক সকলোবোৰ দেখাম। এতিয়া বৰ্তমান আমি এতিয়া মানে যিটো বস্তু খাবলৈ আহিছিলোঁ আপোনালোকৰ আগত, মানে সিহঁতৰ এই বস্তুটো বিচাৰি ল'বই লাগিব। এতিয়া বৰ্তমান মানে আহি আছোঁ। এতিয়া ফাইনেলি আপোনালোকে দেখিছে থাম্বনেইলটো চাই এতিয়া কেনেকুৱা জংঘল অৱস্থাত আহি আছোঁ। জংঘল এইবিলাক বাঁহ চাহ কিবা কিবি আছে, সকলোবোৰ বাগান চাগান আছে। আপোনালোকে দেখিব এতিয়া টিপটপ চাই আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব পিছলৈ। অৱশেষত বৰ্তমান এতিয়া আপোনালোকক যে যি বুলি বস্তুটো দেখাম বুলি, মানে যিটো বস্তু খাম বুলি মানে আমি এতিয়া নদীলৈ বা জানলৈ বিচাৰি আহিছিলোঁ, সেইটো এতিয়া আপোনালোকে চাওক মই কি বস্তুটো এতিয়া ওলাম। এতিয়া মানে যিটো বস্তু আমি খাম এতিয়া আপোনালোকে চাই থাকক। মই এতিয়া ভককৈ ভৰাই দিম, ভককৈ ওলাই দিম। এতিয়া কি বস্তু চাওক আপোনালোকে। ধৰিলে মাগ এইটো আমি ককৰা বুলি কওঁ, মানে এতিয়া কিছুমানে কেঁকুৰা বুলিও কয়, আমি ককৰা বুলিয়ে কওঁ বাৰু। আপোনালোকে চাই থাকক। এতিয়া ইয়াত কুচিয়া কাছৰ মানে সকলোবোৰ বস্তু পায়। এতিয়া আমি কি পাওঁ আপোনালোকক দেখাম, মানে চেষ্টা কৰিম বিচাবলৈ। মানে ইয়াত মানে কি বুলি কয়, এতিয়া এদিন ধৰি পিনে মানে কুচিয়া পায়, কাছৰ পায়, মাছ পায়, সকলোবোৰ বস্তু পায় মানে। কিন্তু এতিয়া আপোনালোকক ডাইৰেক্ট পাম বুলি পিনে দেখাবলৈ নোৱাৰোঁ। এতিয়া বৰ্তমান কি পাওঁ আপোনালোকক দেখাম, যেতিয়া নেকি আমি শেষত মানে নদীৰ পৰা যেতিয়া উঠিম বা জানৰ পৰা আমি যেতিয়া উঠিম সকলোবোৰ আপোনাক দেখাম। কি পালোঁ কি নাই পোৱা, কিমানজনী পালোঁ, সকলোবোৰ দেখাম আপোনালোকক। এতিয়া আগতীয়াকৈ আপোনালোকক ক'বলৈ নোৱাৰোঁ কাছ পাম বা কুচিয়া পাম বুলি পিনে। আপোনালোকক যিমানবোৰ পাম এতিয়া সকলোবোৰ দেখাম। এতিয়া আৰু এটা খাদি ইয়াত আছে, এইটো দৰে শিকি লৈ এইটো ওলাই লওঁ আপোনালোকে চাই থাকক। इधर बड़ा इधर। मागो हाँ ये बड़ा है, ये मामी है, ये मामी है, बड़ा। और दूसरा साइज कहाँ? दो ठो पा गया, पा गया। तीन আপোনালোকে দেখিছে তিনিজনী পালোঁ বৰ্তমান। দেখিছে আৰু এতিয়া বিচাম। এতিয়া আৰু চাব কিমানজনী পাম আমি, কিমানজনী খাম আপোনালোকে সকলোবোৰ দেখিবলৈ পাব। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। বৰ্তমান এয়া গোটেই দেখিছে আপোনাৰ লগৰ কেইজন গোটেইকেইজন এতিয়া আহি পেলাই। আপোনালোকৰ অলপ আগত কৈছিলোঁ, আমি দুজন থাকোঁতে কৈছিলোঁ যে লগৰ কেইজন আহি আছে, 1 মিনিট সময় লাগিব, ফোন কৰিলে সিহঁতে বুলি। এতিয়া বৰ্তমান গোটেইকেইজনে আমাৰ এই নদী নহয় আমাৰ এই জানখনত এতিয়া গোটেইকেইজনে জানখনত বিচাৰিছোঁ যিটো বস্তু আপোনালোকক দেখাইছিলোঁ। 3-4জনী কেঁকুৰা পাই গ'লোঁ। বৰ্তমান কেঁকুৰা নহয়, মানে প্ৰায় কেঁকুৰা বুলি কয়, আমি মানে ককৰা বুলি কওঁ, একদম ককৰা বুলি কওঁ মানে। এতিয়া আপোনালোকে দেখিছে গোটেইকেইজনে নিজৰ কামত লাগি গৈছে। মানে কিমানজনী পাওঁ কিমানজনী কি কৰোঁ আপোনালোকক খোৱাটো বা সেইটো এইটো বঞ্জু ভাই একদম ধুনীয়াকৈ কষ্ট কৰি খানি আছে। বৰ্তমান আমি খোৱাটো আপোনালোকক দেখাম। এতিয়া কিমানজনী পাওঁ মানে সকলোবোৰ দেখাম আপোনালোকে চাই থাকক। ঐ আগত
বলক বন্ধুসকল বৰ্তমান আহি ইয়াত এতিয়া এজনী ওলাইছে নাই জানো আছেনে নাই জানো ইয়াত খান্দিছোঁ এতিয়া যদি এজনী পাওঁ যিমান কষ্ট কোৱালে যিমানবোৰ মাটি মানে খনুৱালে ইয়াক পালে একদম ডাইৰেক্ট মানে একদম বোকাবোৰ ধুই মেলি কেঁচাকৈ খাই দিম আপোনালোকে চাওক ই মানে ইমান কষ্ট কৰিলে মানে নহয় কোৱালে ইমান কষ্ট কোৱালে ইয়াক মানে সঁচাকৈ যদি পাওঁ একদম কেঁচা খাই দিম এতিয়া আপোনালোকৰ আগতে ক'ত গ'ল হয় পাই গ'লো দেই পাই গ'লো চেপিছে পাই গ'লো যাক তাক কেঁচা খাব লাগিব মাগ মাগ এইটো আপোনালোকে দেখিছে ইমান টেষ্টি তাৰমানে একদম মানে আজি 2-3 মাহ মূৰত এইটো খাবলৈ পাইছোঁ মানে খেতিত লাগি থাকোঁতে একদম খাবলৈ পোৱা নাই আপোনালোকে চাওক ইমান টেষ্টি দেই কেঁচা খোৱা সোৱাদটোৱে বেলেগ দেখিছে আপোনালোকে মজা মুঠতে 110 মজা আপোনালোকক খাব মানে কোনে কেঁচাকৈ খাব মোৰ ঘৰতে খাব আপোনালোকক নেক্সট ভিডিঅ'ত মানে মই এনেকুৱা ধামাকা এটা ভিডিঅ' আপোনাক খাতৰা এটা মই দেখাম মানে সেইটোত মানে আপোনালোকে এইটো ভিডিঅ'ত আজি দেখাবলৈ নোৱাৰিব পাৰোঁ কিন্তু নেক্সট ভিডিঅ'ত আপোনালোকক চিয়'ৰ মানে কমেণ্ট কৰিব আপোনালোকে মই জান বা নদী বুলি কৈছিলোঁ আপোনালোকক এতিয়া তাৰপৰা বৰ্তমান উঠি আহিলোঁ এতিয়া আপোনালোকে দেখিছে এই কেঁকুৰাবিলাক বা ককৰাবিলাক কেনেকুৱাকৈ পুৰিছোঁ এতিয়া পুৰি মানে জ্বলাইছোঁ জুই জ্বলাই ইয়াত বিন্দাছ মানে একদম জানৰ কাষতে ধুনীয়াকৈ বিন্দাছ জ্বলাইছোঁ বিন্দাছ জ্বলাই ইয়াত মানুহ চানুহ নাই মানে কাৰো কথা এষাৰ শুনিবলৈ নাই বিন্দাছ এতিয়া জ্বলাই মানে গোটেই এতিয়া সকলো বন্ধুকেইজনে এতিয়া বহি পিনে একদম তামাম মানে খাম মানে এতিয়া গোটেইকেইজনে মানে প্ৰিয় খাদ্য মানে এই কেঁকুৰাটো যে মানে একদম প্ৰিয় মানে গোটেইকেইজনে ভাল পায় সেইটো কাৰণে গোটেইকেইজন আহিছে মানে কোৱাৰ লগে লগে যে আজি কেঁকুৰা খাম বুলি মানে কোৱাৰ লগে লগে আহিছে বৰ্তমান গোটেইকেইজনে আহিছে এতিয়া জ্বলাই আছোঁ বৰ্তমান কেনেকৈ খাম আপোনালোকে চাই থাকিব মানে একদম নিমখ জলকীয়া অলৰেডি সকলোবোৰ বস্তু আনিছোঁ এতিয়া জ্বলাই মানে খতম মানে ভালকৈ যদি যেতিয়া সিজি যাব নহয় আপোনালোকক অলৰেডি আগত মানে একদম কেঁচা খোৱা বৰ্তমান দেখালোৱে মানে কেঁচা কেনেকৈ খালোঁ এইটো দেখালোৱে মই কেঁচা মানে আগৰ পৰাই খাওঁ একদম 7-8 বছৰৰ পৰা কেঁচা পুৰা তামাম খাওঁ তাৰমানে এতিয়া আপোনালোকে দেখিছে কেঁচাকৈও খাওঁ মানে জ্বলাই পিনেও খাওঁ মানে মই একদম কেঁকুৰা বুলি ক'লে মই যেনেকৈ বনাম মন যায় মানে তেনেকৈ খাই দিওঁ মানে একদম মোৰ একদম 100% মানে প্ৰিয় খাদ্য আপোনালোকে চাই থাকক এতিয়া অলৰেডি এইকেইটা জ্বলোৱা হৈ গ'লে আপোনালোকক মই কেনেকৈ খাই মেলি দেখাম আপোনালোকে চাই থাকক আপোনালোকে পিছলৈ ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ চাই থাকক অৱশেষত বৰ্তমান এতিয়া এই আপোনালোকে দেখিছিলে একদম জুই জ্বলাই মেলি মানে পুৰি মেলি একদম ধুনীয়াকৈ একদম পুৰি ল'লোঁ এতিয়া চফাকৈ মানে এতিয়া কেঁচাকৈ নহয় মানে একদম চফাকৈ পুৰি ল'লোঁ এতিয়া গোটেই লগৰকেইজনে বহি মানে তাৰমানে বিন্দাছ মানে খাম এতিয়া এজনীকে গোটেইকেইজনে আপোনালোকে দেখিছে নিমখ জলকীয়া মানে সকলোবোৰ অনা হৈছে এতিয়া ধুনীয়াকৈ পানীও আনিছোঁ পানী ছাইডত আছে পানী আনিছোঁ একদম সকলোবোৰ গোটেইখিনি একদম ধুনীয়াকৈ খাম এতিয়া একমৰ পৰা একদম আজি মানে বহুত দিনৰ হেঁপাহ পূৰণ কৰিছোঁ একদম তাৰমানে কৈছোঁ ন ক'বই নোৱাৰোঁ একদম ইমান ধুনীয়া লাগিছে মানে কি মানে প্ৰশংসা মানে একদম ক'বই নোৱাৰোঁ আৰু তাকে আপোনালোকে দেখিছে এনেকুৱা মজা লাগিছে কৈছোঁ নহয় আজি মই কি খোৱা কি নোখোৱা মানে মই সকলোবোৰ জীৱনত একদম আটাইতকৈ প্ৰিয় কেঁকুৰা মানে একদম তামাম ভাল পাওঁ মই তামাম আই লাভ ইউ কেঁকুৰা তাৰমানে এনেকুৱা ভাল পাওঁ মই ক'বই নোৱাৰোঁ একদম অৱশেষত বৰ্তমান এতিয়া মানে আপোনালোকে দেখিছিলে কেঁকুৰা পুৰি মেলি খাই মেলি একদম আজৰি হৈ আহিলোঁ বতৰটো আপোনালোকে দেখিছে একদম সন্ধিয়া হৈ আহিলে মানে এতিয়া ঘৰলৈ যাব লাগে এতিয়া ঘৰত এতিয়া ফোন কৰিছে আলহী আহিব বুলি মানে ঘৰলৈ যাব লাগে বৰ্তমান এতিয়া মানে একদম ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মানে ধুনীয়াকৈ কৰি দিব আপোনালোকক একদম ক'বলগীয়া কথাই নহয় তাৰমানে একদম ধুনীয়াকৈ কৰি দিব সকলোবোৰ মানে টিলিঙাটো বজাই দিব টিংকৈ বজাই দিব মুঠতে একদম এই ভিডিঅ'টো চাই আপোনালোকে একদম উপভোগ কৰিব একদম মজাকৈ মানে সকলোবোৰ মোৰ এতিয়া গোটেই লগৰবিলাকেও মুঠতে একদম ধুনীয়াকৈ একদম ৰীল চিল বনাই আছে আপোনালোকে চাই থাকক বিন্দাছ একদম ধুনীয়াকৈ অৱশেষত ধুনীয়াকৈ বিদায় দিবলৈ লৈছোঁ বাই বাই